নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজি আমি শিক্ষক দিৱস উপলক্ষে এটি বক্তৃতা সহজ সৰলভাৱে সকলোৱে ক'ব পৰাকৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সকলো শিক্ষাৰ্থীৰ বাবে এই সম্পৰ্কে জনাটো বহুতেই লাগতিয়াল। গতিকে আমি বেছি কথা নাপাতি আমি আমাৰ মূল বিষয়টোলৈ আগবাঢ়োঁ। নমস্কাৰ। আজিৰ এই সভাৰ সভাপতি মহোদয়, উপস্থিত সন্মানীয় অতিথিপ্ৰিয় শিক্ষক, শিক্ষয়িত্ৰী তথা মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে জনাওঁ শিক্ষক দিৱসৰ শুভেচ্ছা ও অভিনন্দন। আজি 5 ছেপ্টেম্বৰ, সেইবাবে শিক্ষক দিৱস উদযাপন কৰাৰ উপলক্ষে আজি আমি ইয়াত একগোট হৈছোঁ। স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল এজন আদৰ্শ শিক্ষক, মহান দাৰ্শনিক। এইজন মহান ব্যক্তিৰ জন্মদিনক কেন্দ্ৰ কৰিয়েই শিক্ষক দিৱস পালন কৰা হয়। 1962 চনৰ 5 ছেপ্টেম্বৰৰ পৰা আমাৰ দেশ ভাৰতবৰ্ষত শিক্ষক দিৱস পালন কৰি আহিছে। তেখেত আছিল এজন ভাৰত ৰত্নপ্ৰাপ্ত ৰাষ্ট্ৰপতি, মহান পণ্ডিত আৰু শিক্ষক। এই আদৰ্শ শিক্ষকে জন্মগ্ৰহণ কৰিছিল তামিলনাডুৰ তিৰুতানীত এক দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত। ৰাষ্ট্ৰপতি হোৱাৰ পিছত গুণমুগ্ধ ছাত্ৰ-ছাত্ৰী আৰু বন্ধুসকলে তেখেতৰ জন্মদিন পালন কৰিব বিচৰাত তেখেতে কৈছিল যে যদি জন্মদিনৰ বিনিময়ত 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় তেনেহ'লে তাই বহুত আনন্দিত হ'ব। সেইবাবে তেতিয়াৰ পৰাই 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস ৰূপে পালন কৰি আহিছে। শিক্ষকসকল হৈছে জাতিৰ মেৰুদণ্ড। এই শিক্ষকসকলেই পাৰে যুৱ সমাজক জ্ঞানেৰে আলোকিত কৰিব। এই দিনটো হ'ল শিক্ষাৰ্থীসকলৰ বাবে শিক্ষকসকলৰ প্ৰতি তেওঁলোকৰ ভালপোৱা প্ৰকাশ কৰাৰ এক বিশেষ দিন। এই দিনটো মহান সন্মানেৰে পালন কৰা হয়। সেইবাবে আমাৰ উচিত যে সকলো সময়ত শিক্ষকসকলৰ আদৰ্শ পৰামৰ্শ মানি চলা আৰু তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা। বন্ধুসকল, আজিৰ এই শিক্ষক দিৱসৰ ওপৰত দিয়া বক্তৃতাটো যদি আপোনালোকৰ অকণো ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।